নাৰায়ণ বৈশ্যৰ কণ্ঠ আৰু ৰচনাৰে শুনক এটি থলুৱা ভাষাৰ কবিতা। ভাগাচাল্য ইটা পাছা ৰাতি চকুত টোপনি নাই, কেম্বা কেম্বা ভাৱ গেলখান আহি আছে, ৰাতিও পোৱা নাই। কালিৰ পাই মনটোত আক মাখা দুখ, তিৰি চিনবা মন নকৰে জেগলা মুখ, হেগলা মুখে আনি দিছি হা মোৰ আজিৰ সুখ। 3 দিনৰ পন্তাত কেচেলাপা খানি মক্তে মক্তে থিয়া গলত দি লেংটি মাৰি স্কুলত দাউৰি মোৰ ইটা টাউনত গছ গইজা চাকৰি। ইটা দুটা চলিৰ উচ্চ শিক্ষাৰ সপান দেখি তিৰি পাৰি গেছি হা গাঁৱৰ আটা আবু বাই বনি। তাইৰ কেঁচা চকুত মোৰ গৰাম হলি মনত পৰে 12 আনাৰ দিনৰ কাহিনী। ভবনেকাজ চলি সুনান্দ ষ্টেণ্ড কৰাংতে কাষৰ ঘৰৰ ৰত্নে জ্যেষ্ঠৰ ফুটকিত কাকলৰ গাঁঠি মাটিত পৰছিল। ভাখৰিত ধান বেচি নামঘৰত সধ্যেন দিছিল। সুনান্দয়ো তেইটা সদায় অল আৰে পেইটা কাগাজত গাঁৱত দৰিদ্ৰক সেৱা কৰিম বুলি লিখছিল। আজি সি আইনাহান মইনাহান গাড়ীত উঠি মানুহৰ বয়া কলজা কাটি ভাল কৰা চাকৰি কৰে। কিন্তু ৰত্নে জ্যেষ্ঠে চলি ভাৰৰ ভৰত ডেমকাদা গলদানা খান গাঁৱৰ কাইখা খুত্তেত তাতে সদায় জাৰে। ভগ্নেকাৰ হতাশা মুচপা জ্যেষ্ঠে লংকে মাহাজনত তাতে বন্ধা থ আক পুৰা মাটিত টপলা এটা তাত ডাক্তাৰী লাইনত সুমেদা ইটাও মনত পৰে হা। নাইদা আজি ভগ্নেকা নাই, জ্যেষ্ঠেও নাই। ডাঙৰ ডাক্তাৰ সুনান্দ আছে বিল্ডিঙত ঠাণ্ডা হৰুমত বহি। ছাতিৰ পহাৰো নাই, পাতাৰ বস্তা মাটিত পাৰি পঢ়া দিনো নাই। আৰু ৰত্নে জ্যেষ্ঠেৰ জংঘালত অলে যোৱা মাজু চলিও নাই। ইবাৰ মেট্ৰিকত সশ্ৰীজ লংকে মাহাজনত চলি ইলেকশ্যনত উঠছি। সুনান্দই তাক ঘৰক মাতি গলত গামচা দিছি। এগলা লেঙুন নাটকা কথা এতিয়া থওঁ, চৰে নামটাংতে মোৰ কথাও আফিৰ কওঁ। সুখ সুখ বুলি দুখক পাৰি যাব বেমাৰ তই মোকো চুইছি হা। যেনকে বুজা গেলাও নুবজো, বুজলি আক মাখা বুজবা লাগব বুলি নাজনো বুলি কৈ লেঠা মাৰো। হেংকে ভাগাছ চাৰো সৰু বনিৰা পিছুৱা গেছি। কালি খেইটাৰ কুৰমাই টাউনত বিচৰি বিচৰি মোৰ ঘৰ উঠছি। 3 দিন আগত সুমেথ দৰমাহাত টাকা লাৰিবা দেংতে তিৰি কেঁচাকে চাইছি আৰু কেঁচাকে চাবও দে। দুটা চলিৰ প্ৰাইভেট স্কুলৰ ফিজ ভাগ ভাগকে থৈছি। ৰিজাল্টৰ নামত তাই সাংঘাতিক জেদ ধৰছি। বাৰীত ফচাল ছিঙি ভৰিত পেক লৈ গধূলিৰ বাজাৰত বেছি মেট্ৰিকৰ বেৰা 5 হাত উপৰেদি যাই পেজ সুনান্দই বুজি নাপলাক দৈখাৰ পেট কিয়া পিঠিত লাগে। ইটা চেণ্ডেল নুখলা চলি কেংকে বুজব হা কোনখান জিভাই কেইটে উল্টা মাৰে। তেইটি ডাং কাটি উঠফা ৰৈছি। দামী টিউচনক যায় মূৰত প্ৰতিলিপি আনবাক লাগি আধা ঘণ্টি চলিক মাতবা ৰৈছি।